মই আপোনালোকক আজি লৈ গৈ আছো এডোখৰ ডিব্ৰুগড়ৰ পবিত্ৰ স্থানলৈ আৰু সেই পবিত্ৰ স্থানডোখৰ কি আৰু ক'ত আপোনালোকে চাই থাকক মই জনাই আছো। এতিয়া মই পালোহি সেই পবিত্ৰ স্থানডোখৰৰ সন্মুখত। গাড়ীৰ পৰা নামিছো আৰু ভাবিছো অলপ পূজা কৰিম বুলি পেলাই ধূপ চাকি লৈ লৈছো। এয়া বলকচোন ভিতৰলৈ যাওঁ। আগত ইমান মানুহ নাছিলে, গম পোৱা নাছিলে ইমান মানুহে, আজিকালি বহুত যাত্ৰী হয়, কিন্তু এইটো সময়ত অকণমান বাৰিষা সময়ৰ কাৰণে যাত্ৰীবোৰ কম হৈ আছে। দুখন গেট আছে, মই এতিয়া বৰ্তমান এখন গেট খোলা আছে। ইয়াতে সন্মুখতে ভৰি হাত ধুই সোমাবৰ কাৰণে পানী আছে, জোতা চেণ্ডেল খুলি থ'ব পাৰে। ইয়াতে ভৰি হাত ধুই পেলাই এতিয়া সোমাই যাম। এয়া বলক আপোনালোকক চাৰিওফালৰ সৌন্দৰ্যখিনি অকণমান দেখুৱাই দিম। ইয়াত আহি মনটো খুবেই পবিত্ৰ লাগিছে। মেইন মন্দিৰৰ ভিতৰলৈ কেমেৰা সোমাবলৈ নিদিয়ে, ফটো মাৰিবলৈ নিদিয়ে, অনুমতি নাই। গতিকে মই অকণমান চেষ্টা কৰিছোঁ আপোনালোকক দূৰৰ পৰা দেখুৱাবলৈ। লগৰ এজন পালোঁ, সেইজনকে দিলোঁ মোবাইলটো অকণমান হেল্প কৰি দিবৰ কাৰণে। শৰাইখন ভিতৰলৈ লৈ গৈছিলোঁ, ভিতৰত ধূপ চাকি জ্বলাবলৈ নিদিয়ে। এতিয়া তেওঁলোকে পূজা কৰি দিলে, ধূপ চাকি হেনো বাহিৰত জ্বলাব লাগিব। বলক বাহিৰত জ্বলাওঁগৈ। এই জগন্নাথ মন্দিৰটো আছে ডিব্ৰুগড়ৰ খনিকৰত। পাৰিলে এপাক আপোনালোকে আহি যাবহি। আৰু ভিডিঅ'টো যদি ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। পূজা কৰা হৈ গ'ল, ঘৰলৈ গৈ থাকোঁ। ভিডিঅ'টো শেষলৈকে চাই থাকিব।